Hi, welcome to my YouTube channel. খুলুমবাই এতিয়া মোৰ ব্লগ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। চাওক আপোনালোকে এইফালে চাওক, চাৰিওপিনে বাৰিষা একদম মানে গোটেই বগা বগা চাওক, গোটেই পানীয়ে পানী। মাহীহঁতৰ ঘৰৰ ওচৰত গোটেই পানীয়ে পানী এইখিনি পথাৰত। এইটো ৰাস্তা ফিনফিনীয়া ৰাস্তা, এইটো ৰাস্তাৰে গুৱাহাটী যাব পাৰি। চলাবাৰী চক, লেফ্ট চাইড ভৱানীপুৰ, আৰু ইফালে বেক চাইডে এইফালে যাব পাৰি পাঠশালা হয়। এইফালে লেফ্ট চাইড গুৱাহাটী ডাইৰেক্ট যাব পাৰি। ৰাস্তা কিন্তু ক'বই নালাগে, হাই ফাই ৰাস্তা, মজা লাগে এইখিনি পৰিৱেশটো মানে একদম নেচাৰেল পৰিৱেশ, সেউজ পৰিৱেশ। আমাৰ গুৱাহাটীৰ নিচিনা নহয়, পুৰা পানীয়ে পানী হৈছে পথাৰখনে, গোটেই পানীয়ে পানী। চাওক এই চাইডে গোটেই ইছলাম ধৰ্মৰ মানুহ, এইখিনি গাঁও বাসিন্দাখিনি, এইখিনি যিখিনি মানে সেউজ পৰিৱেশ দেখিব পাইছে। এইফালে এখন গাঁও হয়, ডাঙৰ গাঁও, গোটেই ইছলাম ধৰ্মৰ মানুহ, আৰু এইফালে হিন্দু ধৰ্মৰ মানুহ। বলক আমি আগবাঢ়ি যাওঁ। আগত মানুহবিলাকে মাছ মাৰি আছে। চ' মই ঘূৰিবলৈ আহিছোঁ আজি পুৱাতে মাহীহঁতৰ ঘৰৰ পৰা। মানে শুই উঠিয়ে ডিউটিত যোৱা এটা অভ্যাস আছে যে 6টা বজাত উঠা। ত' মই এনে ফুৰিব আহিছোঁ। চাওক দলং, এইটো এটা দলং হয়। আমাৰ গুৱাহাটীত দলং নিচিনা নহয়, তথাপিতো এইটো দলঙেই হয় ন। চ' দলঙৰ পৰা মই এইফালে পানী চাই আছোঁ। এইটো চাওক, পানী বৈ আছে। আমাৰ মাছৰ উজান, মাছ কিমান মাছ খাব মাহী ঘৰত আহি, মাছ, লোকেল চৰাই। আমাৰ তাতেতো আৰু ব্ৰইলাৰ চিকেন চলে, ব্ৰইলাৰ চিকেন, ব্ৰইলাৰে চলে। আমাৰ ইয়াতে লোকেল, চব লোকেল, নেচাৰেল জেগা, নেচাৰেল এৰিয়া, নেচাৰেল ঠাই। তুমি পুৰা পানী বৈ আছে চাওক। পানী বৈ আছে, মাছো ওলাইছে ডাঙৰ ডাঙৰ মাছো খালোঁ, বহুত মাছ খালোঁ। এইটো চাওক, এইটো ৰাস্তা হয়। পুৰা পানীয়ে পানী, চাৰিওপিনে পানী, মাছৰ উজান। অ' মাই গড, তামাম বাৰিষা। অহা দিনৰ পৰাই বৰষুণ। 15 তাৰিখে আহিলোঁ নেকি, 15 তাৰিখ নে কি আহিছোঁ। 15 তাৰিখৰ পৰা আজিলৈকে, মানে আজি তাৰিখলৈ পুৰা পানী, বৰষুণ, ধাৰাসাৰ বৰষুণ। বোলে 20 দিন 25 দিনমান বোলে বৰষুণে মাৰিছে বোলে ইয়াতে। মোক মাহীহঁতে কৈছে, বা মাহীৰ ল'ৰা আছে। তো পুৰা পানী চাৰিওপিনে। এই চব কেমেৰা যদি ঘূৰাই দিওঁ নহয়, চাৰিওপিনে পানীয়ে পাব। পানীৰ মাজত ৰাস্তাও কিন্তু একদম মজা আৰু সঁচাকৈ এনেকুৱা লাগে। গুৱাহাটীৰ পৰা আহি যদি ইয়াত যদি মই থাকিব পালোঁ হয়, মানে অলপ মানে মাটি চাটি কিনি ঘৰ চৰ বান্ধি যদি থাকিব, ইয়াতে যদি অলপ ঠাই পালোঁ হয়, মাই গড কি মজা, মানে কি সুন্দৰ। যিটো হাৱা লাগিছে মই এতিয়া, মানে একদম আৰ্লি মৰ্ণিং যিটো মানে খোজকাঢ়ি আছোঁ, কি মজা লাগিছে একদম। হাই ফাই আৰু একদম কি ঠাণ্ডা এটা হাৱা মাৰি আছে। ৰাস্তাৰ মাজে মাজে গোটেই পানী বুলি ক'ব লাগিব এতিয়া, পানী। আৰু কেইদিনৰ পিছত গোটেই সেউজ পৰিৱেশ দেখা পাব। ধান, চাৰিওপিনে ধান ৰুব, এতিয়া পানী হৈছে। আৰু এতিয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। গুৱাহাটীত কিন্তু বৰষুণেই নাই। আমাৰ গুৱাহাটীত বৰষুণেই নাই, কিন্তু ইয়াতে মানে আজি এমাহে হ'ব আৰু মানে কণ্টিনিউ দি আছে তাৰমানে বৰষুণ।
গুৱাহাটীততো এতিয়া আৰু ক'বই নালাগে। গুৱাহাটীত যদি হ'লে হয় আপোনাৰ মানে ট্ৰাফিক জাম, মানে মূৰ চুৰ ঘূৰাই যায়, মানে ইমান মানে গৰম, ট্ৰাফিক প্লাছ আৰু গোটেই প্ৰদূষণ, বায়ু প্ৰদূষণ, ধূলিৰ প্ৰদূষণ, চব ফালে ফেক্টৰী প্ৰদূষণ। কিন্তু ইয়াত চব না ফেক্টৰী, না বোলে বালি, না ধূলি, না কি। আপোনালোকে নিজে চাওক, মানে অনুভৱ কৰিব পাৰিব কি মজা একদম। তো সেয়ে অলপ মানে মনত পৰিলে যে অলপ ব্লগে এটা বনাই দিওঁ। মাহী ঘৰত আহিছোঁ যিহেতু, ৰাতিপুৱাৰ পৰিৱেশ। তো ৰাতিপুৱা আৰু দিনতো মানে ৰাস্তাত মানে কেনেকুৱা ট্ৰাফিক নহয়, জাষ্ট এটা দুটা অহা যোৱা কৰে, গাড়ী অহা যোৱা কৰে, সেয়ে আৰু। এইটো ৰাস্তাৰে গুৱাহাটী যাব পাৰি, গুৱাহাটী ভৱানীপুৰ হৈ ডাইৰেক্ট গুৱাহাটী। আৰু এই পিনেদি ডাইৰেক্ট পাঠশালা ওলাব পাৰি, পূৰা শ্বৰ্ট ফৰ্ম। মই আহোঁতে পাঠশালা হৈ আহিছিলোঁ, পাঠশালা হৈ এইফালে এনেকুৱা সোমালে মানে বেছি দূৰ মানে মোৰ অনুভৱ নহয় আৰু। কিন্তু মাহীহঁতে কৈছে কি মই স্কুটি লৈ আহিছোঁ দেই, একচুৱেলি স্কুটি লৈ আহিছোঁ, স্কুটি চলাই মানে আহিছোঁ নহয়। তো মাহীহঁতে মানে ভয় খাইছে, বা ইমান দূৰ স্কুটি চলাই আহিছে। মই কৈছোঁ মোৰ কাৰণে মানে পচিবল হয়, মই আগতেও আহিছোঁ আৰু বহুত মানে শ্বৰ্ট পাওঁ মই এতিয়া। আৰু মই গাড়ীত মানে উঠিব নোৱাৰোঁ, গাড়ীত উঠিলে মানে মূৰ বিষায়, কিবা মানে গেছ হৈ যায়, সেইটোৰ কাৰণে মই মানে নোৱাৰোঁ। সেইটো কাৰণে স্কুটি লৈ আহিছোঁ। আৰু ধেমালি নহয় একচুৱেলি, স্কুটি লগত লৈ আহিছোঁ যদিও 94 কিলোমিটাৰ গুৱাহাটী, মানে ঘৰৰ পৰা মাহীহঁতলৈ। আৰু ইফালে দলেপাৰা, সোণপইৰা সেইবিলাকত ইয়াৰ পৰা যদি যাওঁ 120 কিলোমিটাৰমান হৈ যাব আৰু, 120 কিলোমিটাৰমান হৈ যাব। কিন্তু গুৱাহাটীত থকা তাৰ মজাটোও বেলেগ। আৰু গাঁৱত থকা, মই কৈছোঁ আৰু দেই, গাঁৱত থকা পৰিৱেশৰ নিচিনা মানে কি ক'ম আৰু আপোনালোকক। এটা কথা ক'ব পাহৰিছোঁ ন, মই যে আহিছোঁ, অলপ থুলমূলকৈ কৈ দিওঁ। মাৰ লগত আহিছোঁ, মই মানে আহিবলগীয়া হ'ল। তো অলপ মাটিৰ খেলি মেলি হৈ আছে মাহঁতৰ, তো মাৰ লগত এইকাৰণে আহিব লগা হ'ল। আমাৰ মাহীহঁতেও মাতিলে, তো তাৰ কাৰণে আহিব লগা হ'ল। চ' আজি ৰবিবাৰে আহিছিলোঁ, তো সোমবাৰ মঙ্গলবাৰ বন্ধ। আজিতো বুধবাৰেই হ'ল, ডিউটিও এবচেণ্ট হ'ল, তো উপায় নাই, কি কৰিব। তো আপোনাৰ আজি DC অফিচত যাম বুলি ভাবিছোঁ। DC অফিচত যদি আজি কামখিনি হৈ যায়, আজিয়ে মই গধূলি মানে পিছবেলা যাম, ঘৰত যামগৈ গুৱাহাটীলৈ। তো সেয়ে আৰু। তো মই 2 দিনেই ছুটি লৈছিলোঁ ছাৰহঁতৰ পৰা, তো আজিৰ লগত 3 দিনেই হ'ব, উপায় নাই। তো কাইলৈৰ পৰা ডিউটি কৰিম বুলি ভাবিছোঁ। তো আজি এতিয়া যদি ভগৱানে ভালে ভালে কৰে, কামখিনি হয়, তো অসম্ভৱ এদিনত কাম কৰা, মাটিৰ কাম। যোনে কাম কৰি আছে মাটিৰ কাম, সেইসকলে গমেই পায় মাটিৰ কামবিলাক মানে অসম্ভৱ, 1-2 দিনত সময় লাগে। তো যিয়ে নহওক, মই এদিনতে সম্ভৱ কৰিম বুলি ভাবিছোঁ, যিমানখিনি আগবঢ়াই নিব পাৰোঁ। তাৰপিছত আৰু চাওঁ কি হয়। আজি যাম, গধূলি হ'লেও ৰাতি হ'লেও আজি যাম বুলি ভাবিছোঁ। তো ছুটি আছিলে 2 দিন, হৈ গ'ল 3 দিন, কিন্তু উপায় নাই আৰু, কি কৰিব আৰু। সেয়ে আছিলে। তো ভাল লাগিল মাহী ঘৰলৈ আহি এই ছিজনত। আৰু কেইদিনমান পিছত আহিম, আহিলে চাগে আকৌ এইখিনি এৰিয়াখিনি গোটেই চাৰিওপিনে আকৌ সেউজ পৰিৱেশে দেখা পাব। ইয়াতকৈও ভাল, মানে গোটেই সোণালী ধান দেখিবলৈ পাব আপোনালোকে। তো তেতিয়া চাগে আহিলে মই এটা ব্লগ বনাম, গাঁৱলীয়া ব্লগ। আমাৰ গুৱাহাটীততো আৰু মাছবিলাক কিনিয়ে খাবলগীয়া হয়। ক'ৰ কি মাছ, কি কথা একো নাজানো। কিন্তু আপোনালোকে ইয়াতে চাওক, মানে কি ক'ব আৰু, ভাষা নাই ক'বৰ কাৰণে। একদম নেচাৰেল যি মাছ পাব, কি সোৱাদ মাছ। আৰু মাছ বুলি ক'ব পাৰি, এইটোহে মাছ। তো চাওক আপোনালোকে মাছ কেনেকৈ মাৰি আছে বা মাছ ধৰি আছে। আমাৰ গুৱাহাটীততো মাছ দেখাই নাপায় ধৰা, কিনিহে খাওঁ, ক'ৰ পৰা ধৰি আনে গম নাপাওঁ। তো সেয়ে দেখাব ওলাইছোঁ মই। গুৱাহাটীত আপোনালোক ক'বলৈ গ'লে, গুৱাহাটীততো মাছ ধৰা দেখিবলৈ পোৱা নাই মানুহসকলে। বৰশী বোৱাটো দেখিছে হয়তো, কিন্তু এনেকৈ মাছ মৰা দেখা নাই। বানপানী বেচিব নেকি মাছ?
মাছমাৰিয়াবিলাক মাছ নাহে ভাই এটা দুটা আহে ন এনেকৈ মাছ ধৰে बबेयाव माबा खालामदोंमोन एसे खादोंमोन ओइ खिजा नामा আৰু এইটো কি পোক হয় গাংজেমা পোক এইটো একচুৱেলি অসমীয়াত নাজানো বড়োত গাংজেমা বুলি কয় হাতী পকা গম নাপাওঁ দে হাতী পকা বুলি কৈছে কিন্তু পিটিকা বনাই খাই তামাম টেষ্টি আৰু যোনে খাই পাইছে কি গম পাব হাতীৰ নিচিনা দেখা নাই তো মহা হয় মহাইত যোৱাকালিয়ে হেৰি কৰিছিলি ন যোৱাকালি মানে গধূলি বেলা জালটো পাতি থৈ আহিছিলে আজি লৈ আহিলে খাব পাৰিম আৰু খাওঁ লাগা নাই